জলিউড বাৰ্তা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি এতিয়ালৈকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। ইতিমধ্যে আপোনালোকে গম পাইছে যে বৰ্তমান সময়ত বাতৰি শিৰোনামত আছে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। কাৰণ অসম কন্যা তথা সাত নিবানা সাথিয়াৰ অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ বৰ্তমান বিবাহ সম্পূৰ্ণ হৈছে। আমি দেখিবলৈ পোৱা মতে ডিচেম্বৰ 13 তাৰিখে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যই নিজৰ ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিছে মেহেন্দী আৰু হালধি চেৰিমনীৰ বহুতো স্থিৰ চিত্ৰ। একে সময়তে আমি দেখিবলৈ পাইছোঁ ডিচেম্বৰ 14 তাৰিখে অভিনেত্ৰীগৰাকী নিজৰ বিবাহৰ বিভিন্ন ফটো শ্বেয়াৰ কৰিছে, অৰ্থাৎ কইনাৰ সাজৰ বিভিন্ন ফটো শ্বেয়াৰ কৰিছে। তাৰপিছতে সকলো অনুৰাগীয়ে জানিবলৈ ইচ্ছা কৰিছে যে কাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে জনপ্ৰিয় অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য বিবাহপাশত আবদ্ধ হৈছে শ্বাহনৱাজ শ্বেখৰ সৈতে। শ্বাহনৱাজ শ্বেখৰ হ'ল এজন পেছাত জিম প্ৰশিক্ষক। বিভিন্ন ছ'চিয়েল মিডিয়া মাধ্যমত প্ৰকাশ পাইছিলে যে বিগ বছ 13ৰ সময়তে দেৱলীনা ভট্টাচাৰ্যই উল্লেখ কৰিছিলে যে তেওঁ ঘৰৰ বাহিৰত কাৰোবাৰ সৈতে ডেটিং কৰি আছিলে, কিন্তু তেওঁ কোৱা নাছিলে যে কাৰ সৈতে তেখেতে ডেটিং কৰি আছিলে। ইয়াৰ উপৰিও আমি জানিবলৈ পাইছিলোঁ যে সাত নিবানা সাথিয়াৰ যেতিয়া শ্বুটিং চলি আছিলে সেই সময়তে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ এটি দুৰ্ঘটনা হৈছিলে। সেই সময়তে শ্বাহনৱাজ শ্বেখৰে দেৱলীনা ভট্টাচাৰ্যক বহুতো সহায় কৰিছিলে আৰু সেই সময়তে দেৱলীনা ভট্টাচাৰ্যৰ হৃদয় জয় কৰিছিলে শ্বাহনৱাজ শ্বেখৰে। ইয়াৰ পিছতে দুয়োজনে 2 বছৰ ৰিলেশ্যনশ্বিপত আছিলে আৰু তাৰপিছত অভিনেত্ৰীগৰাকী বৰ্তমান বিবাহপাশত আবদ্ধ হৈছে। বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে অসম কন্যা দেৱলীনা ভট্টাচাৰ্যৰ লাভ ষ্টৰী।